Hey दोस्तों, वेलकम टू माय यूट्यूब चैनल। तो दोस्तों आज এই ভিডিওটোত আমি কথা পাতিম যে আপোনাৰ মানে ইউটিউব চেনেলটো কোনে কোনে সাবস্ক্রাইব কৰিছে তাৰ পিছত কোনে কোনে আনসাবস্ক্রাইব কৰিছে। আনসাবস্ক্রাইব মানে হ'ল যে মানে সাবস্ক্রাইব কৰাৰ পিছত আনসাবস্ক্রাইব কৰি দিছে। হেতু আপুনি কেনেকৈ চাব পাৰিব। তো দোস্তো আজি মই আপোনাৰ যেটো দেখাবলৈ গৈছো এটো তাৰ কাৰণে যিয়ে সাপৰ সাপ কৰে। সাপৰ সাপ মানে হ'ল যে আপোনালোকে নিশ্চয় ইউটিউবত চাইছে মানে ইউটিউবৰ কমেন্টত চাইছে যে কোনোবাই লিখি হৈছে যে ভাই তই মোৰ চেনেলটো সাবস্ক্রাইব কৰি দি আৰু মই তোমাৰটো কৰিম। ঠিক আছে আপুনি এনেকৈ কৰিলে তাৰ চেনেলটো সাবস্ক্রাইব কৰি দি সি তোমাৰ চেনেলটো সাবস্ক্রাইব কৰি দিলে। কিন্তু কি হ'ল 5 মিনিট বা 2 মিনিট বা 1 ঘণ্টা পিছত কি হ'ল তেওঁ আপোনাৰ চেনেলটো আনসাবস্ক্রাইব কৰি দিলে আৰু আপুনি মানে গমে নাপায় যে তেওঁ আপোনাৰ চেনেলটো আনসাবস্ক্রাইব কৰি দিলে। তো এতিয়া আপুনি কোনে কোনে মানে আপোনাৰ চেনেলটো আনসাবস্ক্রাইব কৰিলে হেতু চাব পাৰিব। তো দোস্ত আপুনি এই বস্তুটো আৰু এটা কামত ব্যৱহাৰ কৰিব পাৰে যেটো হ'ল যে যেনেকুৱা আপোনাৰ এটা ফ্ৰেণ্ডক আপুনি ক'লে যে ভাই তই মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিয়া। ঠিক আছে যে তেওঁ কি কৰিলে আপোনাৰ চেনেলটো সাবস্ক্রাইব কৰি দিলে কিন্তু কি হ'ল তেওঁ ঘৰত গৈ পিনে আপোনাৰ চেনেলটো আকৌ আনসাবস্ক্রাইব কৰি দিয়া। এইটো হয় আপুনি নিশ্চয় জানে কিন্তু তাক আপুনি দেখাৰ পিছত আকৌ সুধিলে ভাই তই মানে তই মোৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখিছনে নাই। সি কয় ৰাখিছো কিন্তু একচুয়ালি তো চেনেলটো আনসাবস্ক্রাইব কৰি ৰাখিছে। কিন্তু এইটো মানে আজিৰ পৰা আপোনাক ধোকা দিব নোৱাৰে আপুনি চেক কৰিব পাৰিব যে আপোনাৰ চেনেলটো কোনে কোনে আনসাবস্ক্রাইব কৰিলে। তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক। তো দোস্ত আপুনি যদি মোৰ চেনেলত নতুন এসেছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু লগতে নোটিফিকেশন বেল আইকনটো ওপেন কৰি দিব যাতে আপুনি এনেকুৱা ধৰণৰ ভিডিও পাই থাকে। তো বলক আজি ভিডিওটো স্টার্ট কৰো। তো প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লোৱাৰ পিছত আপুনি ইয়াতে সাৰ্চ কৰিব ভিডিঅ'লি VIDOOLY videoly.com বা ভিডিঅ'লি আপুনি এনেকৈ লিখি দিয়াৰ পিছত এইটো সাৰ্চ কৰি দিব। তো আপোনাৰ সাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যেটো ৱেবসাইট আহিব আপুনি তাত ক্লিক কৰি দিব। লগতে প্ৰথম যেটো ৱেবসাইট আছে ভিডিঅ'লিৰ হেতু তাত মানে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে গেট ষ্টাৰ্টেড নাও ক্লিক কৰি দিব। তাৰপিছত তলত আহিব তলত অহাৰ পিছত এটা পাই যাব ঘৰ চাই লওক ইয়াতে নেম ইমেইল অৰ্গেনাইজেশ্যন ফোন নাম্বাৰ টেল আছ হু আৰ ইউ টেল আছ হাউ কেন উই হেল্প ইউ মানে এইবিলাক মানে ফিল আপ কৰিব লাগিব। তাৰপিছত আই এম নট এ ৰবটত ক্লিক কৰি দিব। তো মই ফিল আপ কৰি আছো নেম অৰ্গেনাইজেশ্যন এনে মানে এইবিলাক দি দিব আৰু তাৰপিছত আই এম নট এ ৰবট তাত ক্লিক কৰি দিব। তাৰপিছত সাবমিটত ক্লিক কৰি দিব। তো আপোনাৰ সাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে চাই লওক কি দিছে থ্যাংক ইউ ফৰ গেটিং ইন টাচ উইথ আস আৱাৰ টিম উইল কন্টাক্ট ইউ শৰ্টলি। ইয়াতে মানে 10 পৰা 15 মিনিট আপোনাক কি কৰিব লাগিব অপেক্ষা কৰিব লাগিব। ঠিক আছে তো ইয়াতে লিখা থাকিব যে আপুনি ইয়াত আকৌ বেক আহিব টুমৰো। তো আপুনি ইয়াতে কৈছে আপুনি অহাকালি আকৌ বেক আহিব। তো আপুনি ইয়াত অহাকালি নালাগে আপুনি ইয়াত 10 পৰা 15 মিনিট মান অপেক্ষা কৰিব। তাৰ পিছত মানে আপোনাৰ এটা ৰিজাল্ট পাই যাব যে আপোনাৰ মাইটোৰ কাম হ'ব নে নাই। তো মই 10 পৰা 15 মিনিট পিছত আকৌ আলো ইমেইল এটা আহিছে চাই লওক মোৰ ইমেইলটো আপোনাৰো ঠিক এনেকুৱা এটা ইমেইল আহিব। তো আপুনি ইমেইলটো চাই লওক কেনেকুৱা। তো আপুনি ইমেইলত এটা অপচন আছে চাই লওক লগ ইন টু দা ড্যাশবোৰ্ড। ড্যাশবোৰ্ডত আপুনি মানে নীলা আখৰত যেটো আছে লিংকটো মানে তাত আপুনি কি কৰিব ক্লিক কৰি দিব। ইয়াতে সিস্টেমটো চাই লওক মানে কেনেকুৱা কি কৰিব লাগিব ইয়াতে মানে দিয়া আছে। তাৰপিছত আপুনি ড্যাশবোৰ্ডত ক্লিক কৰাৰ মানে কৰাৰ পিছত মানে এটা আপোনাৰ নতুন এটা পেজ ওলাই আহিব। আপুনি ইয়াতে অলপ অপেক্ষা কৰিব কিছু মানে কৰিব নালাগে আপুনি জাস্ট অপেক্ষা কৰিব। তো অপেক্ষা কৰাৰ পিছত ইয়াতে মানে এটা অপচন আহিব মানে আপোনাৰ ফোন নম্বৰটো আৰু আপোনাৰ নেমটো দি দিব। তাৰপিছত লগইনত ক্লিক কৰিব। তাৰপিছত আপুনি কানেক্টেড ইয়ৰ ইউটিউব চেনেল কন্টেক্টৰ মানে চেনেলত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াতে এটা মানে অপচন আহি যাব যে আপোনাৰ মানে যেটো ইমেইলত মানে আপোনাৰ ইমেইল মানে ইউটিউব চেনেলটো আছে আপুনি সেই মানে ইমেইলত ক্লিক কৰি দিব। তো আপোনাৰ ক্লিক কৰি দিয়াৰ পিছত এইটো মানে কি কয় অটোমেটিক কাম হৈ থাকিব মানে এলাও কৰি দিব লাগিব। চলো ইয়াতে এলাও অপচন আহি গৈছে
মানে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত এলো, আপুনি এলত ক্লিক কৰি দিব। ইয়াত অলপ সময় কাৰণে অপেক্ষা কৰিব। জাষ্ট অলপ সময় অপেক্ষা কৰিব। তো চাই লওক আপোনাৰ ফাইনেলি পেজটো ওপেন হৈ গ'ল। ইয়াতে বহুত অপশ্যন আছে, আপোনাৰ ভিউৱাৰ্ছ, ছাবস্ক্ৰাইবাৰ, শ্বেয়াৰ্ছ, তাৰপিছত লাইক, কমেণ্টছ, ডিছলাইক, মানে এইবিলাক গোটেইবিলাক ইয়াতে আহিব। তো আপুনি ইয়াতে চাব পাৰিব আপোনাৰ মানে ভিডিঅ'ৰ মানে গ্ৰ' হ'ল নে নাই, এইবিলাক মানে গোটেইবিলাক পাই থাকিব। ইয়াত ফেচবুকৰো মানে পেজৰো মানে আপুনি লিংক কৰিব পাৰে, ইয়াতে মানে ফেচবুকটো মানে চাব পাৰে পেজটোৰ বিষয়ে। তো আপুনি কি কৰিব পিছত মানে ওপৰত এটা মানে টেপ কৰাটো চাই লওক, 3 ডট আছে, তাত ক্লিক কৰিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। আপুনি স্ক্ৰল ডাউন কৰাৰ পিছত অডিয়েন্সত ক্লিক কৰিব। তাৰপিছত আকৌ স্ক্ৰল ডাউন কৰিব। আপুনি ইয়াতে এটা অপশ্যন পাই যাব, চাই লওক আনছাবস্ক্ৰাইবাৰ্ছ লিষ্ট। তো আপুনি আনছাবস্ক্ৰাইবাৰ্ছ লিষ্টত ক্লিক কৰি দিব। আপোনাৰ আনছাবস্ক্ৰাইবাৰ লিষ্টত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে চাব পাৰিব যে আপোনাৰ মানে আনছাবস্ক্ৰাইবাৰ কেইটা আছে, ইয়াতে নাম্বাৰবিলাক দেখাব। বাট ইয়াতে এটা প্ৰব্লেম আছে, প্ৰব্লেমটো হ'ল যে আপুনি মানে চেনেলটো কৰাৰ লগে লগে আপোনাৰ ইয়াতে চাব নোৱাৰিব যে কোনে কোনে আপোনাৰ চেনেলটো আনছাবস্ক্ৰাইব কৰিছে। তো আপুনি ইয়াতে 48 ঘণ্টাৰ পিছত আপুনি মানে 2 দিন পিছত আপুনি চাব পাৰিব যে আপোনাৰ মানে চেনেলটো কোনে কোনে আনছাবস্ক্ৰাইব কৰিছে। জাষ্ট 2 দিনৰ পিছত আপুনি গম পাব। মানে এইটো মানে ভিডিঅ'লি মানে যিটো আছে সেইটো বহুত ধুনীয়া হয়। ইয়াতে মানে আপুনি চাব পাৰিব আপোনাৰ ডিছলাইক, তাৰপিছত লাইক, কমেণ্ট, আনছাবস্ক্ৰাইবাৰ্ছ, আপুনি মানে গোটেইবিলাক গম পাব। আশা কৰিছোঁ আপোনাৰ নিশ্চয় ভিডিঅ'টো ভাল লাগিছে। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।